Hello guys, welcome back to my YouTube channel. আজি আমি আহিবলগীয়া ADRE 3 পইণ্ট এক্সামৰ কাৰণে কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিছ কৰিম। পলম নকৰাকৈ আমি ফাৰ্ষ্ট কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ডক্টৰ APJ আব্দুল কালাম আইলেণ্ড ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ। APJ আব্দুল কালাম যিটো আইলেণ্ড হয় সেইটোক হুইলাৰ আইলেণ্ড বুলিও জনা যায় আৰু ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, যিটো উৰিষ্যাত আছে। নেক্সট কুৱেশ্যন যিটো ড্ৰেইন অফ ৱেল্থ থিয়ৰীৰ লগত ৰিলেটেড হয়, চাৰিটা অপশ্যন দিয়া আছে, চাওঁ কোনকেইটা কাৰেক্ট হয়। দিছ থিয়ৰী ৱাজ পুট ফৰৱাৰ্ডেড বাই দাদাভাই নৰজী। এইটো কাৰেক্ট আছে। লালা লাজপত ৰায়, অ'কে, চিমন কমিশ্যন, এইটোতো কোনো ৰিলেটেডে নাই, কাৰণ ড্ৰেইন অফ ৱেল্থ আৰু চিমন কমিশ্যন এইটো ৰিলেটেড নাই, এইটো নহ'ব, এইটো হ'ব নালাগে, এইটো হ'ব। মহাত্মা গান্ধী লঞ্চেছ দ্য স্বদেশী মুভমেণ্ট, এইটো হয় স্বদেশী মুভমেণ্ট, যিটো আগৰ আত্মনিৰ্ভৰ এটা আন্দোলন বুলি ভাবি ল'লে হ'ল। চ' এইটো কাৰেক্ট হ'ব। আৰু যিটো থিয়ৰী আছিলে হাইলাইটেড হাউ ব্ৰিটিছ ইকনমিক পলিচিছ এক্সপ্লইটেড ইণ্ডিয়া, এইটো কাৰেক্ট হয়, এইটো কাৰেক্ট হ'ব। চ' অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো যাওঁ। অ'কে, ৰেমন মাগাছায়া এৱাৰ্ড, Ramon Magsaysay Award for Excellence in Certain Field is named after the former president of, এইটো আমি জানো, ৰেমন মেগছেছে এৱাৰ্ড যিটো হয় এইটো আমাৰ যেনেকৈ নবেল প্ৰাইজ থাকে, ঠিক তেনেদৰে আমাৰ এছিয়াৰ কাৰণে এটা নবেল প্ৰাইজ বুলি ধৰি ল'ব পাৰি। ইয়াৰ কাৰেক্ট অপশ্যনটো হয় ফিলিপিনছৰ আগৰ প্ৰেছিডেণ্টৰ ভিত্তিত সেইটো নামক সন্মান জনাই ৰেমন মেগছেছে এৱাৰ্ডটো দিয়া হয়। অ'কে, ইফ পাব্লিক ইনফৰমেশ্যন অফিচাৰ envisaged under the Right to Information Act fails to provide the required information to the applicant within the stipulated time frame, it is called, এইটো কয় ডিম ৰিজেকশ্যন বুলি কোৱা হ'ব, যিটো ৰিজেক্ট কৰি দিয়া হয় ন, মানে দিব নোৱাৰিলেতো ৰিজেক্টে হ'ব। ফাটো বিহু, আই থিংক এইটো ফাট বিহু হ'ব লাগিছিলে। চ' ইয়াত এইটোতো মৰিগাঁৱত নাপাতে, কাৰ্বি কমিউনিটিৰ লগত ৰিলেটেড নাই। আহোম কমিউনিটি মৰাণ বুলি কৈছে, মৰাণটো নহ'ব। ঢকুৱাখানা হয়, যিটো ফাট বিহু ঢকুৱাখানাতে পাতে। চ' কাইবাৰ্তা কাৰেক্ট অপশ্যন হ'ব অপশ্যন চিটো। বাদুং দুপা is a musical instrument of which of the following communities of Assam? এইটো অপশ্যন বি ৰাভা হ'ব। Which of the following was not constructed by Ahom King Rudrasingha? এইটোতো মেটেকালি হয়, গৌৰীসাগৰ হয়, জয়সাগৰো হয়। চ' ইয়াত জয় দলটো হ'ব, যিটো ৰুদ্ৰসিংহই কনষ্ট্ৰাক্ট কৰা নাছিলে। নেক্সট কুৱেশ্যন এইটো, হেমো আইডু আহোম প্ৰিন্সেছ হু ৱাজ চেণ্ট টু দ্য কিং অফ ভূটান হয়, এইটো বাৰ্মিজ হ'ব লাগে, বুৰমালৈ পঠাইছিলে। চ' এই কুৱেশ্যনৰ ওৱান অপশ্যনটো ৰং হ'ব। পিজৌ গাভৰু, এইটো বদন চন্দ্ৰ বৰফুকনৰ ডটাৰ হয় ন। তাৰপিছত ৰমণী গাভৰু মোগললৈ চেণ্ড কৰা হৈছিলে, এইটো পঠোৱা হৈছিলে, এইটো কাৰেক্ট হৈছে। পিজৌ গাভৰু 2 নম্বৰটো কাৰেক্ট। চ' অপশ্যন 2 and 3 কাৰেক্ট। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। VVPAT ফুল মিনিংটো কি হয় এইটো সুধিছে, সেইটোতো আমি জানো, ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল। চ' এইটো অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। হুইচ অফ দ্য ফলোয়িং ইজ নট এপইণ্টেড বাই দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া? এইটোতো আমি ভাইচ প্ৰেছিডেণ্ট হয়, যিটো ভাইচ প্ৰেছিডেণ্টটো এপইণ্টেড নহয়, ইলেক্টেড কৰা হয় হাউচ অফ পাৰ্লিয়ামেণ্টৰ মেম্বাৰৰ দ্বাৰা। চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। আজিলৈ ইমানেই থাকিব। মই আৰু কুৱেশ্যন লৈ আহিম। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। ঠিক আছে।